हेलो मैं विकास और अपना लोग नतुन एक ब्लॉग स्वागत जनाइছো আজি আহিছো পথাৰত হাল বাবৰ কাৰণে দেখিছে লুক थोड़ा চেঞ্জ हो गया गाइस তো গাইস এফালে হালটা খাড়া করে দিছো অকমান সময় কাৰণে আৰু এফালে খুৰা কুৰ মাৰি আছে দেখিছে বলো গাইস এতিয়া আমি হাল বা হেই যা হুর হেই গুর গুর যা 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 আরে গুর 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 जा जा हे हे सीधा जा 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 हे जा फाइनली गाइस इते हाल साल बाय हो गल আৰু এফালে দেখিছে গৰুকিটা বান্ধি দিলো এফালে এৰাল দি দিলো মানে আৰু এতিয়া যাব লাগিব ঘৰলে কঠিয়া ধান আনিবৰ কাৰণে কঠিয়া কিচিবৰ কাৰণে আৰু এফালে দুদৰা কাটি হৈ গল দেখিছে ফাইনালি হৈ গৈছে আৰু হলে খুৰা বহি গৈছে আমনি লাগিলে হেন সো গাইস মানে মই আজি হাল বাই নাঙল এটা ভাঙি দিলো এইফালে দেখিব পাৰিছে ইয়া ইয়া আৰু এইটো টেঙা গছৰ আছিল আৰু মিনিমাম 4 বছৰ হৈ গৈছে সেইকাৰণে মানে 4 বছৰ নাযায় আৰু কিছুমান নাঙল তো এই নাঙলটো গল 4 বছৰ আৰু ভাঙি থাকিলে আৰু এইফালে কৈছে যে মই আজি হাল বোৱা কাৰণে বোলে নাঙলটো ভাঙিলে সো গাইস সঁচা জানো এইটো কথাটো কবচোন কমেন্ট কৰি যদি পছা থাকে নাঙলটো ভাঙিবই হয় না তেতিয়া মই যাবলৈ অলপ ঘৰলে আৰু ইয়া ভঙা নাঙলটো নিবলৈ দায়িত্ব মোৰ পৰি গৈছে দেখিছে ভঙা নাঙলটো লৈ গৈ আছো গাইস তো বলক এটা ঘৰলৈ যাম আৰু ঘৰৰ পৰা আকৌ আহিব লাগিব ধান লৈ গাইস এতিয়া খেতিৰ চিজন আৰু এনেকৈ অহা যোৱা হৈ থাকিব লাগিব পথাৰত তো গাইস বলক এতিয়া গৈ থাকো ঘৰলৈ আৰু এইফালে দেখিছে কঠীয়া খিচিলে একদম জেউৰা চেউৰা দি লৈছে আৰু কঠীয়া ডাঙৰে হৈ আহিলে আৰু আমি আজি খিচিমে কঠীয়া তো অলৰেডি আমি 2 টিংমান খিচিলো আপোনালোকে দেখিলে আৰু আজি 4 টিংমান খিচিম তো অলমোষ্ট আমাৰ কঠীয়া খিচা হৈ যাব বলক এতিয়া গৈ থাকো ঘৰলৈ ধানখিনি আনিবৰ কাৰণে কঠীয়া ধানখিনি আৰু এটা কথা গাইস মই আপোনালোকক কৈছিলো যে ডেইলি ব্লগ দিম বুলি কিন্তু ডেইলি ব্লগ দিয়াটো ইম্পসিবল মোৰ কাৰণে কি দেখাম আৰু আপোনালোকক ডেইলি লাইফটো মোৰ আৰু যেহেতু মই য'ত যাব পৰা নাছিলো আৰু সেইকেইদিন দেখিছে ইমান ৰ'দ দিছিল যে ক'তো বাহিৰত যাব পৰা নাছিলো আৰু সেইকেইদিন মই বিচনাতে পৰি আছিলো মোবাইল লৈ চাই ওকে গাইস তো এটা বলক ঘৰলৈ যাওঁ ফাইনেলি গাইস ঘৰত আহি পাই গলো আৰু এইফালে কঠীয়া জানো বস্তাত ভৰাই ললো দেখিছে এয়া চালক কি ধুনীয়া গজালি আহিছে দেখিছে তো বলক এতিয়া যাওঁ পথাৰলৈ এতিয়া মই এইটো লৈ লওঁ ইয়া তো বলক যাওঁ গাইস আৰু ফাইনেলি গাইস আহি পাই গলো পথাৰলৈ কঠীয়া খিচিবৰ কাৰণে দেখিছে এইফালে খুৰা কঠীয়া খিচি আছে তো বলক এতিয়া মই অলপ কঠীয়া খিচিম আৰু ফাইনেলি গাইস কঠীয়া চঠীয়া খিচি হৈ গল এইবিলাক দেখিব পাৰিছে পুৰা ধুনীয়াকৈ কঠীয়া চঠীয়া খিচি দিলোঁ এতিয়া উৰা দিব লাগিব নহ'লে মানে গোটেই বৰবাদ কৰি দিব গৰুৱে বস্তুকে মেলি আৰু এইফালে দেখিব পাৰিছে বহুতখিনি গৰু এৰি থৈছে এতিয়া ঘৰলৈ যাম আৰু বাঁহ কাটি আনি আজি উৰা দিম ফাইনেলি এইফালে কঠীয়া চঠীয়া খিচি হৈ গৈছিলে আৰু এইফালে হেঙাৰৰ কামো অলমষ্ট আমাৰ কমপ্লিট হৈয়ে আহিছে আৰু এইফালে খুটি চুটি বনাই থকা হৈ আছে দেখিছে আৰু গাই ৰাতিপুৱা 5টা বজাৰ পৰা এতিয়া প্ৰায় 3টা মানে বাজিব একেৰাহে কাম কৰি আছো দেখিছে খেতি কৰাটো এটা আসান কাম নহয় বহুত হাৰ্ড কাম लेकिन 1 सेकंड सो गाइस बोलो পৰাপত জেউৰাটো বৈ দিওঁ যেহেতু বৰষুণ আহি আছে আৰু লগতে সন্ধিয়া হৈ আহি আছে দেখিছে তো বলক যিমান পাৰো সিমানটো আজি কৰি দিম আৰু যদি আজি দিনটোৰ ভিতৰত কমপ্লিট কৰিব নোৱাৰো তো কালি দিনটোৰ ভিতৰত কমপ্লিট কৰি দিম গাইস সো গাইস এফালে আমাৰ ফাইনালি জেউৰা দি হৈ গ'ল আপোনালোকে দেখিছে এয়া যেহেতু আৰু অলমোষ্ট 30% বাকি আছে 70% কাম হৈ গ'ল যেহেতু এইটো কালি আহি দি দিম ধুনীয়াকৈ মনি লাগি গ'ল আজি দিনটো তো এতিয়া ঘৰলৈ যাওঁ বলক ফাইনেলি গাইস মই ঘৰ আহি পাই গ'লো এতিয়া গা ধুওঁ বলক তো আজি ব্লগটো মানে আপোনালোক যদি চাই ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু অতি সোনকালে আপোনালোকক লগ পাই আছো নতুন এটা ব্লগৰ সৈতে